নমস্কাৰ বুলি বাবাজ ব্লগছ ক্লাব তলক স্বাগতম। ভূটান আহিছিলোঁ ফুৰিবলৈ, তাৰে কিছু নাজাৰা দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আমি ভূটান গৈ আছোঁ তামোলপুৰ হৈ। ছাইডৰ চিনাৰীখিনি ভালেই লাগিছে, যদিও ৰাস্তাটো ইমান এটা বাৰো নহয়, ইমান ঠিক নহয়, মানে খালবাম আছে। যদিও গৈ আছোঁ, আগত কি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। সুন্দৰ পৰিৱেশ, কি কয় নাজানো। তামোলপুৰ হৈ সোমাই আহিছোঁ, ধাবা নেকি। এই জংঘলৰ মাজত আছোঁ, এক চিটি বিচি আছে। কেনেহেন চিটি লাগে তোক? অলপ মানে তাতে এনজয় কৰিব পাৰা, এনজয় কৰা চিটি লাগে মোৰ তাক। মানে আমি বৰ্তমানো ভূটানৰ একদম ক'ত আছোঁ এইটো নাম চাম নাজানো, মুঠতে আহি আছোঁ। জাগা চাগা চিনি নাপাওঁ, চিটি নাপাবলৈ নাযাওঁ। চিটি দেখুৱাম আপোনালোকক, ঠিক আছে। বিচৰি হৈ ল'ম, চিটি বিচৰি ওলাম আমি, গাড়ীত বহিম। এই হ'ল ভুইটা বাজাৰ, ভূটান বাজাৰ। এই ভুইটা বস্তা পিন্ধি আছে। চিটি মানে সৰু টাউন এখন পালোঁ। এই ভূটান ভূটান বাজাৰ, চামৰূপ জংঘাৰত আছোঁ আমি। এই ভূটানৰ বজাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওকচোন। আমাৰ নিচিনা একে খুবেই ধুনীয়াকৈ সাজি থৈ দিছে। এই গণেশ কিবা এষাৰ কওক, কি ভূটানৰ বজাৰত লৈছোঁ তই কি কিনিবি? তাৰমানে কি কিনিম আৰু এতিয়া কি চাইছা? এই কি কোনটো ল'ব ইচ্ছা তোৰ? চাওঁ কি হয় পচন্দ ল'বি না? গণেশে যি হওক ক'লা, কিবা ভাল লাগিল মোৰ। এই কি বান্ধাকবিৰ পাত নেকি? লাই ডাঙৰ হাইব্ৰিড লাই। হা, এই বজাৰ এখনত বিচৰতে পাই গ'লোঁ, দোকান এখনত এই বস্তুটো। এইটো ল'ব লাগিব, এইটো অনলি 70 বোলে। ভূটান বিয়াৰ অনলি 70 টকা। কোনোবাক লাগলি আহিব খাব, মাত্ৰ 70 টকা। আমাৰ তাতে 120 টকা। ল'ৰাবিলাকৰ কাৰণে আচলতে ভূটানত আহিলে দুটা বস্তু লাভ আছে। ল'ৰা নহয়, ছোৱালীৰ কাৰণে হয়। এক নম্বৰ হৈছে, কোনোবাই যদি বিয়াৰ চিয়াৰ খাই, দাম কম, বহুত দাম কম, 70 টকাত পায়। 2 নম্বৰ লাভজনক কামটো হৈছে আপোনাৰ পেট্ৰলৰ দাম মাত্ৰ 64 টকা। 64 টকাত আপুনি 1 লিটাৰ তেল পাব। তেল ভৰাই আছোঁ, চাওক। এই মোনাৰাত টিকলি আছে সৰুটো, এই কেনে পাইছা? আহি কেনে পাইছা ভূটানত? এই পেহাক ঘৰত আহিছিলোঁ আমি, হেনে এই চা কি খালি ক? আৰু এই 7টামান ভাত খায়, ইন্দুৰো বেছি খায়। আৰু এই ক'ত গেল চাওঁ, এই তাই মোক নদী দেখাব লৈ আহিছে। এই একো নাই, নদী চদী এতিয়া সেই শিল মাখান, এই শিল মাখান তাই চাব বিচাৰে খালি। আহি কেনে পাইছা এইটো ক? ভাল লাগছে। আৰু আহিবি না ভূটানত? কি দেখছা? আৰু আমাক ক'ত লৈ গৈছিল? নহয়, কি 3 কিলো কি কৈছিল? ক'ৰবাত যে এটাত লৈ গৈছিল, এই 3 কিলো নে কি? 3 কিলো জাগাত 3 কিলো যাৰ পৰা 4 কিলো ঘূৰি লৈ না আমি না, একো দেখা নাপালোঁ। এই জংঘলে টাউন নাপাব ৰাজধানী যাব লাগিলে বহুত দূৰ। বহুত ডাঙৰ এৰিয়া না, এনেকৈ যাই একদমেই নেপাল যাই আৰু
না হা এই আমি আইলো 4 কিলোমিটার তারপর সিফালে গেলে পিছা লাগবো এই উঠি আছো পাহাড়ত এই সাইকেলে গেলে কাপড় বান্ধা কেনে হেন পাবি হা আৰু সেই নিচিনা খালকা নিচিনা কি আলে থৈছে ও সেইটো মন্দিৰ এইটো এটা নহয় গোটেই মাখনতে আলো আছে খালকা ইয়াতে গেট হ'ব গেট কৰি দে এই ফৰেষ্ট গেট